সাবস্ক্রাইব কৰি নিদিয়ে সো প্লিজ আপোনালোকে আমাৰ চেনেল হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ' লৈ আহিছো আহকচোন আজি ভিডিঅ'টিত মই একদিন লৈ থকা অৰ্ডাৰ লৈ থকা দুজোৰমান কাপোৰ দেখুৱাম তাৰে এজোৰ কমপ্লিট হৈছে আৰু বাকি কেইজোৰ বনাই আছো কেনেকুৱা আৰু কিনো কাপোৰ বনাইছো তাকে দেখুৱাম আহকচোন চাই যাওঁ আসলতে ভিডিঅ' দিবলৈ টাইমে নাপাওঁ যেহেতু মোমো এতিয়া অলপমান ডাঙৰ হৈছে দিগদাৰো হয় আৰু তাই এতিয়া শুই আছে সেইবাবে ভাবিলোঁ ভিডিঅ'টি ষ্টাৰ্ট কৰি দিওঁ এয়া চাওক এইজনী তাই শুই আছে আৰু মই ভাবিলোঁ কি শুই থাকোঁতে ভিডিঅ'টি কৰি লওঁ নহ'লে তাই বৰ আমনি কৰি থাকে আৰু কাপোৰ কেইযোৰ চাওক এয়া মই বিচনাতে উলিয়াই থৈছোঁ এনেকৈ এজোৰ কাপোৰ হৈছে এইজোৰ বনাই আছো কমপ্লিট হোৱাই নাই ইয়াৰ ডিজাইনটো এতিয়ালৈকে ওলোৱাই নাই মই আৰম্ভ কৰিছো বাৰু এইজোৰ অলপকৈ এইজোৰ বগা আৰু ইয়েলোতে হ'ব গোটেই কাপোৰজোৰ বনোৱা হ'ব আৰু ইয়াৰ লগে লগে অলপ আগত মই এইজোৰ আৰম্ভ কৰিছো আৰু এইজোৰ ব্লেকত হ'ব বাইদেউ এজনীয়ে ইউটিউবৰ ভিডিঅ' চাই অৰ্ডাৰ কৰিছিল আৰু অৰ্ডাৰবোৰ যেতিয়া আহে নলওঁ বুলি ক'লেও কথাটো বেয়া হয় আৰু সেইবাবে মই বনাব পৰাকৈ লৈ লৈছো দুজোৰমান লাহে লাহে বনাই থাকিম আৰু যিমান সোনকালে পাৰো দিবলৈ চেষ্টা কৰিম বাৰু আৰু এইজোৰ হৈছে কমপ্লিট হৈ থকা এজোৰ কাপোৰ আপোনালোকক আগৰ ভিডিঅ'টিত এই কাপোৰজোৰ মই কেনেকৈ বনালো হেয়া সম্পূৰ্ণ ভিডিঅ'টিত দিয়া আছে আপোনালোকে চাব পাৰিব আৰু তেতিয়া গম পাব কেনেকৈ বনালো শিকিবও পাৰিব আৰু আপোনালোকে ভিডিঅ'সমূহ প্লিজ শ্বেয়াৰ কৰিব বহুতে মোৰ ভিডিঅ' চাই কাপোৰ অৰ্ডাৰ কৰি থাকে আৰু মই তেনেকৈ অৰ্ডাৰবোৰ লৈ থাকো আৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰিও ক'ব এইটো ব্লাউজৰ পিচটো হয় আৰু এইখন মেখেলাখন আপোনালোকে আগৰ ভিডিঅ'টিত চালে সম্পূৰ্ণ কাপোৰযোৰ দেখিবই কেনেকুৱা এফালে ফুল কৰা আছে আৰু তাৰ লগতে মই নতুনকৈ কাপোৰৰ লগত মিলাকৈ আপোনালোকে জুৱেলাৰীও ল'ব পৰাকৈ বনাইছো কেনেকুৱা হৈছে নেজানো আৰু ভাল কৰিব লাগিব ইমান ভাল হোৱা নাই বাৰু তথাপিও চেষ্টা কৰি চাইছো কেনেকুৱা হয় ক'বচোন প্ৰথমবাৰৰ বাবে বনাইছো লাহেকৈ বনাম আৰু যেহেতু বস্তুসমূহ সকলো গুটাই ল'ব লাগিব ভালকৈ এম্ব্ৰইডাৰী জুৱেলাৰী হয় এয়া চাওকচোন যদি কোনোবাই বিচাৰে তেন্তে কাপোৰৰ যিটো ৰং তাৰ লগত মিলা ধুনীয়াকৈ বনাই দিব পাৰিম মই আৰু এইজোৰ কাপোৰ মই কমপ্লিট কৰিবই পৰা নাই এইজোৰ যেহেতু এইজোৰ ফেব্ৰিকৰ হয় হেতু কাৰণে অলপমান টাইম লাগিছে কাপোৰজোৰ বনাওতে কেতিয়াবা অৰ্ডাৰবোৰ একেলগতে আহে সেইবাবে অলপমান বনাওতে দেৰিও হয় আৰু যেহেতু এতিয়া মোমো আছে আৰু মোমোকো টাইম দিবলগীয়া হয় নহলে হয়তো সোনকালে হ'ল হয় এইজোৰ যেহেতু আজি দি পঠিয়াব লাগিব সেইবাবে মই লগতে পেকিং কৰিও ল'ম কাপোৰ কেইজোৰ দেখালো কেনেকুৱা পায় আপোনালোকে প্লিজ কমেন্ট কৰি ক'ব মোক আৰু যদি ভাল লাগে ভিডিঅ'টি তেন্তে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু প্লিজ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ আসলতে ভিউজ বহুত আহে দুই এজোৰ কাপোৰত কমেন্টও কৰিছে বহুতে কিন্তু চেনেলটি সাবস্ক্ৰাইব কৰি নিদিয়ে সো প্লিজ আপোনালোকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব তেতিয়া আমাৰ খুব ভাল লাগিব আৰু ভিডিঅ'বোৰ দিবলৈও ভাল লাগে আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছো আৰু নেক্সট ভিডিঅ' লৈ আহিছো কাপোৰ কেইযোৰ কমপ্লিট হৈ লওক আৰু আপোনালোকক ভিডিঅ' দিম নিশ্চয় থ্যাংক ইউ